চুলিখিনি বান্ধিছো গাধি চুলিয়ে ফুলাব নাপাব এইফালে এতিয়া যেহেতু দেখিছে আৰু ডিউটিত লাগি আছে কি কৈছা ৰ'দ দিছে যে কাপোৰ ধুই দিছো হেৰি আকৌ এটা কথা কম দে বহুত বেলেগ ৰ'দ পৰিছে এইকেইদিন হয় নাই জুই গৰম আপোনালোকেও পৰাপক্ষত যদি কাম নাথাকে ঘৰৰ ভিতৰতে থাকিব দেই ইমান গৰমত মানুহ হেৰি তাপ সোমাই বেমাৰ হ'ব মোৰ হয়তো ঘূৰি ফুৰো তাপ সোমাই জ্বৰ হয় আৰু ভিডিঅ'টো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছো হে গাইজ ওয়েলকাম বেক টু দ্য চেনেল এণ্ড আই হোপ ইউ গাইজ আৰ ডুইং এব্সলিউটলি ফাইন আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে এনেই মানুহ চাফ চিকুণকে থাকিব লাগে ইমান ধুনীয়া ৰ'দ দিছে কাপোৰ নুধুলে কেনেকে হ'ব হয় নাই আপোনালোকেও কমেণ্ট কৰি জনাব আৰু এটা কথা কওঁতে মই ধোৱাজনীয়ে গম পাইছো বোলো হাত বিষাই গৈছে ঠাণ্ডা গ্লাছ খুৱাই দিম এতিয়া গৈ পিনে ঠাণ্ডা খোৱালে পিছে এতিয়া দে মেংগো পাতা খোৱালে আৰু এতিয়া আপোনালোকক কওঁতে যিহেতু অহাকাইলৈ কি 26 হয় নে 26ত IPL-ৰ ফাইনেলছ আছে আৰু আপোনালোকেতো গম পাইছে KKR আৰু SRH পালেগৈ ফাইনেলছত আৰু এতিয়া কমেণ্ট কৰি জনাব আপোনালোকে কোনটো টিম ছাপোৰ্ট কৰিছে মইতো পিছে কি ক'ম আৰু আমি KKR আৰু তোমাৰ ফেভৰেট টিম কোনটো এতিয়া মই ক্লিপ লগাম আৰু লগতে কোনে কোনে IPL চাব জনাব আৰু কাইলৈ আপোনালোকৰ লগত একেলগে আমিও IPL ফাইনেল চাম বিৰিয়ানী হায়দৰাবাদী বিৰিয়ানী আৰু it is like Hyderabadi biryani versus Kolkata biryani let's see which team wins হয় না may the best team wins পিছে কৰব লৰব জিতব এতিয়া ভাত ৰেডি কৰিছে লাঞ্চ কৰো আজি কি বনালা দেখাই দিয়া আকৌ মই অকল এটোহে সালাড মোৰ ফেভাৰিট দে সালাড এইফালে দাইল যিহে গৰম পৰিছে মায়ে বনালে এইফালে আছে মাছৰ কণী পিছে বহুত দিন খাই পোৱা নাই হয় মানে কি বহুত দিন খোৱা নাই এতিয়া খোৱা নাই মানে মাছ খাই থকা মাছৰ কণীটো খাই ভাল লাগে আৰু পাপা যাই না আনিবলৈ নাপায় আজি পাই গ'ল আৰু আপোনালোকেও জনাব কোনে কোনে খাই ভাল পায় নহলে আমাৰ ঘৰত খাব আহিব খালি সাবস্ক্ৰাইব কৰি দিব চেনেলটো এটোহে মেইন বাই জলকীয়া একদম নেমু চেপি দিও হৈ যাব আৰু এতিয়া আমি লাঞ্চ কৰি লওঁ খাই লওঁ এটো কি হয় আপুনি আচাৰটো কি আছে ধুনীয়া বনাইছে আপোনালোকে আমাৰ আচাৰ খাই ভাল পায় নাই কমেণ্ট কৰি জনাব এইটো আচাৰ দেখুৱাই কেনেকে বনাই নাজানো আমি খালি এনেকে খাওঁ আমটো ৰুকি পানীটো পেলাই তাৰ চেপি কি কয় যে নিমখ অলপ দি তাৰ পানীটো আকৌ পেলাই দিছো ধুনীয়া এটো স্মেল আহিছে দেই গোটা বুট জলকীয়া দুটা দিছো এটো কণ জলকীয়া আৰু লগতে কওঁ যে ভিডিঅ' কৰিলা নেকি মানে শৰ্টছ পাই যাব হয় নে এই শৰ্টছ নিদু আগে খাই ল নহলে খাই আৰু তাৰ আগত গৈ পিনি ফেচবুক আৰু ইনষ্টাত ফলো কৰি দিব আৰু এতিয়া আকাশখন দেখাও ইফালে আকাশখন ইমান ধুনীয়া লাগিছে য়েল্লো লাভ আকাশখন ধুনীয়া লাগিছে দেই আপোনালোকৰ কাৰণে ভিডিঅ' দেখাব কাৰণে ক'ত উঠি লৈছো গৈ ধুনীয়া লাগিছে ধুনীয়া লাগিছে আৰু এইফালে কি শ্বুট কৰিছা আপোনালোকক ক'বলৈ পাহৰিল নহয় এইফালে আকৌ এইবাৰ ভাবিছে যে এইবাৰ বোলে ইউটিউব চেনেল এটা খোলে এইফালে চাওঁ দেখাই দিওঁ ভাবিছো এবাৰ ইউটিউব চেনেল এটা খুলিম বুলি আৰু মই কৈছো বাৰু একো নাই খুলিব পাৰে হয় নাই শৰ্টছতো ৰাইজে ইমান মৰম দিছে যেতিয়া এইফালেও মৰম দিব বহুত জলদি চাগে তাই নতুন চেনেল এটা খুলিব আৰু আশা কৰোঁ আপোনালোকে গৈ তাতো মৰম দিব আৰু আপডেট বাৰু মই দিয়ে দিম চেনেলটোত আৰু এটা কথা কওঁ যে তুমি ব্লগিং ষ্টাৰ্ট কৰিমতো ভাবিছা বাট ৰাইজক কোৱা আকৌ ফোনটো যে আগতে ভাঙি পেলালা তুমি কৈ দিলা মানে নতুন ফোনটো ভাগিলে বুলি চেনেল খোলা আগতে কি ফোনে চোৱা ফোন এটো ফোন মোৰ হাতত আছে এটো ফোন কিবা ভাগিছে ভগা দেখিছে নাই হেতু ফোনে ভাগিলে মানে হি ফোন লৈ থাকে ব্লগ কৰে হি ভাগিলে নো গাইজ নো সেইদিনাখন তাই নিজে নিজ মুখেৰে কৈছিলে যে ৰীল বনাব ক'লেতো ফোন মই লওঁ আৰু তাই সেইদিনাখন ক'লে তাই হাতৰ পৰা পেলাই ফোনটো আচলতে ভাঙিলে চেনেল ষ্টাৰ্টে হোৱা নাইকিয়া নহয় ৰীল বনাওঁতে নহয় সঁচাকৈ মই এনেকৈ চাই থাকোঁ নহয় এনেকৈ চাই আছিলোঁ এনেকৈ কৰি বিচনা তলত পৰিলেগৈ একো নাই বহুত জলদি আপোনালোকে লিংক পাই যাব চেনেল খুল খালে টাইলছটো বেয়া মানে আমাৰ ৰুমৰ টাইলছটো বেয়া হয় নাই পাই গ'লে আপোনালোকে গৈ মৰম দিব মৰম দিব আৰু আমাৰ ঘৰৰ টাইলছটো বেয়া আমাৰ ৰুমৰ নট ঘৰৰ ধুনীয়া আহিছে ন আৰু এতিয়া গছত পানী দিবা পানী দিলোঁ আৰু বহুত জলদি ব্লগিং চেনেল পাই যাব নতুন এটা
ইমান জলদিও নহয় অলপ দিনৰ পাছত আৰু তেতিয়ালৈকে আপোনালোকে এইটো চেনেলত 10K কমপ্লিট কৰক এইটো আহক দম মানে এইটো সাহস এতিয়া এইটো আহিছে শৰ্টছৰ হয় নাই আৰু তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো 10K কমপ্লিট কৰাই দিয়ক ধুনীয়া মৰিছে গৈ নি আৰু এইফালে এতিয়া গছত পানী দি আছে আৰু এটা দেখাওঁ যে আমাৰ এইফালে নেমু লাগিছে ন নেমু আকৌ হৈছে ইমান সঁচাকৈ এইকেইদিন যে বহুত জুই গৰম পৰিছে পিছে যি হওক নহওক এইবছৰ বাৰীৰ কি বুলি কয় বিলাহী খোৱা হ'ল হয় নেকুৱা বহুত বিলাহী অঁ বাৰীৰ এতিয়া জলকীয়া আৰু আপোনালোককো যদি লাগে এতিয়াও কৈ আছো হয় নাই আহিব পাৰে ল'বলৈ কি কোৱা হয় নাই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আহি লৈ যাওক এয়া চাব পাৰে এতিয়া আমাৰ এয়া ঘৰৰ জলকীয়া বহুত দিন পপকৰ্ণ খোৱা নাই আজি পপকৰ্ণ খাম আৰু এইফালে মই এতিয়া তুমি পপকৰ্ণ বনাই লওঁ মই তোমালৈ লাল চাহ বনাই দিওঁ একদম কি বুলি কয় এইটো টি টাইমে কম নে হা এইফালে তাইক লাল চাহ বনাই দিলোঁ এইফালে পপকৰ্ণ আছে এইফালে মায়ে পিঠা বনাইছিলে এইফালে ফ্ৰাইড ৰাইচ অমলেট এইটো কি ক'বা এইটো কি কেনে টি টাইম নে স্নেক্স টাইম নে মানুহে এনেকে লাঞ্চো নকৰে চাগে আমি যিমান আৰু আপোনালোকে এইটো দেখি গম পাইছে চাগে আমি কিমান ফুডি হয় হয় নাই হা লাল চাহ কোনে কোনে খাই আপোনালোকে জানিবই চাগে এনেকুৱা লাল চাহ সন্ধিয়া মানে খাই তুমি মজা লাগে শুই উঠি মই ভাবোঁ যে মাজে মাজে নিজৰ স্পেচিয়েল পাৰ্চনক এনেকৈ ছাৰপ্ৰাইজ কৰি থাকিব লাগে আৰু সেইদিনাখন আপোনালোকে দেখিছিলে খুৱাইছিলোঁ গাখীৰ চাহ আৰু আজি লাল চাহ এনেই তাই লাল চাহ খাই ভাল পায় আৰু আপোনালোকক কওঁ যে চাহৰ পৰা মনত আহিলে যিহেতু ইমানেই গৰম পৰিছে আপোনালোকে ট্ৰাই টু বি হাইড্ৰেটেড হয় নাই পানী খোৱাটো বহুত দৰকাৰ ষ্টে হাইড্ৰেটেড বাৰু তাই লাল চাহ খাই ভাল পায় সেইকাৰণে তাইক লাল চাহ বনাই খোৱালোঁ আৰু মই খাম ফ্ৰাইড ৰাইচ সেইটো মই সেইটোকে ক'ম আৰু যে POV লাইফ ইজ ফান হয় এনিৱাৰ ফুডি এতিয়া আমিও খাই লওঁ আৰু ভিডিঅ'টো শ্বৰ্ট এণ্ড চিম্পলে ৰাখোঁ কি কোৱা আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাইলৈ একেলগে আমি IPL চাম আৰু তেতিয়ালৈকে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কোনটো টিম ছাপোৰ্ট কৰিছে আৰু আমি হৈ গ'লো ক'ৰ